মৈৰাবাৰীত এক ব্যতিক্ৰমী তিৰংগা যাত্ৰা মৰিগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ। মৈৰাবাৰীৰ চৰাঞ্চলত ব্ৰহ্মপুত্ৰৰ মাজেৰে যন্ত্ৰচালিত নাৱেৰে বিশাল তিৰংগা যাত্ৰা মৰিগাঁও জিলা আয়ুক্তৰ। 50খনৰো অধিক যন্ত্ৰচালিত নাৱেৰে ব্ৰহ্মপুত্ৰৰ বুকুত কেইবা শতাধিক লোকৰ একেলগে যাত্ৰা। উন্নয়নী ঝুঁকি নোপোৱা চৰাঞ্চলৰ কৃষক ৰাইজক কাষত লৈ জিলাখনৰ আয়ুক্ত দেৱাশিষ শৰ্মা, লাহৰীঘাট ৰাজচক্ৰ চক্ৰ বিষয়া বিকাশ চেত্ৰী, মৈৰাবাৰী উন্নয়ন খণ্ডৰ খণ্ড বিষয়া, মৈৰাবাৰী প্ৰেছ ক্লাবৰ সাংবাদিককে আদি কৰি ব্ৰহ্মপুত্ৰৰ কাষৰীয়া কেইবাখনো গাঁৱৰ ৰাইজে এই তিৰংগা যাত্ৰাত অংশগ্ৰহণ কৰে। আমাৰ এই নাওখনি আমাৰ চৰাঞ্চলত বিপদে আপদে বজাৰ সমাৰ কৰিবলৈ, তোমাৰ বাহিৰলৈ যাবলৈ, কাৰোবাৰ যেনেকৈ গাড়ী বা ঘোঁৰা তেওঁলোকৰ বাবে এই নাওখন আজি প্ৰায় 30-40খন নাও একেলগে গোটেই চৰাঞ্চলৰ ৰাইজ একত্ৰিত হৈছে। আজি মৈৰাবাৰীটো মাদ্ৰাছাত গোটেইখিনি তেওঁলোকৰ ছাত্ৰখিনি একত্ৰিত হৈছিলে আৰু এই একত্ৰিত হৈ এই বুজায় যে আমি ভাৰতবাসী হিচাপে আমাৰ যি মূল দায়িত্ব এজন নাগৰিক হিচাপে আমি পালন কৰিম আৰু যিসকল ব্যক্তিয়ে নিজৰ প্ৰাণ ত্যাগ দি বা নিজৰ সৰ্বোচ্চ ত্যাগ দি আমাৰ বাবে এই স্বাধীনতা আনিলে তেওঁলোকৰ সপোন আমি বাস্তৱত পৰিণত কৰিম আৰু এই পদক্ষেপ লোৱাৰ বাবে আৰু ইমান স্বতঃস্ফূৰ্তভাৱে মৰিগাঁও তথা মৰিগাঁও জিলাৰ লাহৰীঘাট তথা অঞ্চলৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে আমি ওলাই আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু সকলোকে স্বাধীনতা দিৱস উপলক্ষে